নমস্কাৰ। যেতিয়া এজন ব্যক্তিয়ে নাখাবলগীয়া বস্তু খাবলৈ আৰম্ভ কৰে, নাযাবলগীয়া ঠাইত যাবলৈ আৰম্ভ কৰে, নক'বলগীয়া কথা ক'বলৈ আৰম্ভ কৰে, তেতিয়া সেইজন ব্যক্তিৰ ওপৰত আমাৰ সন্দেহ হয় যে এইজন ব্যক্তি পাগল ব্যক্তি নাইবা তেওঁ মানসিকভাৱে ভাৰসাম্য ব্যক্তি। এইসকল ব্যক্তিয়ে জগতৰ ব্যক্তিসকলতকৈ অস্বাভাৱিক আচৰণ কৰে। যেনেদৰে চিৰা কাপোৰ, চিৰা পলিথিন, ভাঙা চিঙা বস্তু এইবিলাক তেওঁলোকে সদায় গতাই ফুৰে, যিটো জগতৰ দৃষ্টিত অলাগতিয়াল। এই অলাগতিয়াল বস্তুসকলকে তেওঁলোকে লাগতিয়াল বস্তু বুলি সঞ্চয় কৰি ফুৰে। এইসকল মানসিকভাৱে ৰোগী। আৰু এই ৰোগী ব্যক্তিসকলক যেতিয়া চিকিৎসা কৰা যাব, তেওঁলোকৰ ৰোগবিলাক উপশম হ'লে আগৰ পৰ্যায়লৈকে সুস্থ পৰ্যায়লৈকে তেওঁলোকে ঘূৰি আহে। আৰু কিছুমান ব্যক্তি হয়তো সুস্থ পৰ্যায়লৈকে ঘূৰি নাহে, তেনেকৈ থাকে। তেওঁলোক একোজন মানসিক ৰোগী। কিন্তু পাগল ব্যক্তি কোন? প্ৰকৃত পাগল। সমাজৰ লোকদৃষ্টিত তেওঁলোক পাগল, কিন্তু লোকদৃষ্টিত পাগল হ'লেও মহাপুৰুষৰ দৃষ্টিত কোনসকল ব্যক্তি পাগল? মহাপুৰুষে উল্লেখ কৰিছে, বিষয়ে ব্যাকুল, সম্যকে বাতুল, নুগুচে যাতনা তাৰ। যিসকল ব্যক্তিয়ে বিষয়ৰ প্ৰতি ব্যাকুল, ৰাতিপুৱাৰ পৰা ধন টকা পইচা সম্পদ গোটোৱাতে ব্যস্ত থাকে, যিসকল ব্যক্তিয়ে হত্যা লুণ্ঠন যেনেকৈ নহওক চলিবলৈ কৌশলে হ'লেও ধন সংগ্ৰহ কৰিব লাগে, টকা পইচা আনিব লাগে, নিজৰ কাৰণে এইবিলাক সঞ্চয় কৰি ফুৰে, সেইসকল ব্যক্তি পাগল ব্যক্তি। কিয়নো পাগল ব্যক্তিসকলে সঞ্চয় কৰা যিসকল বস্তু সেইবিলাক সংসাৰত ব্যক্তিসকলৰ দৃষ্টিত অলাগতিয়াল বস্তু। আৰু লৌকিক দৃষ্টিত আমাৰ নিচিনা যিসকল পাগল ব্যক্তিসকলে এইবিলাক বস্তু ধন সম্পদ সঞ্চয় কৰি আছোঁ, এই ধন সম্পদো ই ব্যৱহাৰিক সত্য বা বাস্তৱিক সত্য। ব্যৱহাৰিক সত্য মানে এই জগতত আমি যিকেইদিন থাকিম সেইকেইদিনহে ইয়াৰ ব্যৱহাৰ হৈ থাকিব। আমি এই জগতৰ পৰা পৰলোকলৈ গতি কৰিলে ইয়াত সঞ্চয় কৰা ধন সম্পদ গাড়ী গৃহ এই সমস্তবিলাক এই জগততে ৰৈ যাব। যেনেধৰণে পাগলজনে সঞ্চয় কৰা ভাঙা চিঙা বস্তুবিলাক অৰ্থহীন, আমি সঞ্চয় কৰা এই টকা পইচা এইবিলাকো এটা সময়ত অৰ্থহীন হৈ যায়। এইবিলাক এই জগততে ৰৈ যায়, ই কামত নাহে। সেইকাৰণে আমি প্ৰতিটা মুহূৰ্তত বিষয় ব্যাকুল হৈ টকা পইচা ধন সম্পদ লাগে আমাক, প্ৰতিটা মুহূৰ্তত সেইবিলাকৰে কাম কৰি আছোঁ। আৰু সেইকাৰণে আমাৰ ভিতৰত যিটো যাতনা যন্ত্ৰণা এইবিলাক দূৰ নহয়, কাৰণ কিয় আমাৰ বিষয়ৰ প্ৰতি আকুলতা আছে। এই যন্ত্ৰণাৰ পৰা দূৰ হ'বলৈ, যন্ত্ৰণাবিলাক নোহোৱা হ'বলৈ কি কৰিব লাগিব? সন্তৰ সংগ গ্ৰহণ কৰি কৃষ্ণ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আৰু এই কৃষ্ণ গুণ নাম শ্ৰৱণ কীৰ্তনৰ জৰিয়তেহে আমাৰ ভিতৰত যিটো বাতুলতা পাগলামি এইটো গুচাই দি ভিতৰৰ যিবিলাক দুখ যন্ত্ৰণা সমস্যা এইবিলাক আঁতৰ কৰি কৃষ্ণ গুণ নামে ব্যক্তিজনক পৰম শান্তি প্ৰদান কৰি কৃতকৃত কৰিব পাৰে। ধন্যবাদ। নমস্কাৰ।